Hi guys, welcome back to my YouTube channel Raba Vlogs. So guys, কি খবৰ আপোনালোকৰ আৰু মোৰ বহুত বেছি ভাল আৰু guys পুৰা 2 মাহৰ পিছত ব্লগ বনাই আছো পুৰা guys তো আপোনালোকৰ কি খবৰ কেনেকুৱা টাইপ guys পুৰা কমেন্ট কৰক guys আৰু পুৰা এক্সট্ৰিম ব্লগ আহি আছে guys তো পুৰা ধামা ব্লগ দিয়া আৰু মোৰ মেইন প্ৰবলেমটো আছিল guys মেট্ৰিক আছিল আৰু মেট্ৰিকৰ আগতে বহুত কন্টেন্ট পাইছিলো বাট ভিডিও বনাবৰ কাৰণে guys তো যিমান গলো মেট্ৰিক না তো ভিডিও নবনালো আৰু গাইজ তো এতিয়া কণ্টিনিউ ভিডিও দিম গাইজ পুৰা তো ডেইলি ব্লগটো গাইজ মোৰ এনেকুৱা কণ্টেণ্ট নাই বাৰু ডেইলি ব্লগ দিব আৰু ডেইলি যদি মই ব্লগ দিওঁ গাইজ তো ইমানটো ভিউজ নাহে গাইজ মোৰ তো আপোনালোকে যদি কয় গাইজ তো ডেইলি ব্লগত দিব মই ষ্টাৰ্ট কৰি দিম গাইজ তো যদি চাওঁ কিমানমান আহে ভিউজ গাইজ তো আজি ব্লগটোতো ক'তো ফুৰিব যাব বাৰু নাযাব বাৰু গাইজ তো ভিডিঅ'টো স্কিপ নকৰিব এণ্ডলৈকে চাই থাকিব আৰু মজা ল'ব গাইজ তো আজি ঘৰতে আছোঁ বৰ্তমান মাও নাই দেউতাও নাই গাইজ এণ্ড বৰ্তমান ঘৰত অকলে আছোঁ আৰু ঘৰটো দেখাই দিম গাইজ তো আজি কি কৰোঁ ঘৰত অলপ উৎপাত কৰিম চাগে তো ঘৰত আজি বহুত কিবা হ'ব গাইজ তো ভিডিঅ'টো স্কিপ নকৰিব এণ্ডলৈকে চাই থাকিব মজা ল'ব তো গাইজ তো ব'ল তো গাইজ মই আছোঁ এতিয়া ড্ৰয়িং ৰুমত আৰু আমাৰ ড্ৰয়িং ৰুমৰ অৱস্থাটো এনেকুৱা টাইপৰে আৰু ড্ৰয়িং ৰুমটো তো মেইনলি এতিয়া আছোঁ মই এতিয়া জেকেট পিন্ধি কিনে আৰু পূৰা বাহিৰত দিছে পূৰা গৰম আৰু পূৰা হানিছিং জেকেট তো মই এইটো ৰুমত যাই আছোঁ গাইজ এতিয়া বেলকনিত আমি অলপমান চান পৰিস্থিতি কেনেকুৱা টাইপ হয় গাইজ বেলকনি মে যায়েংগা আৰু বেলকনিত বহুত বেছি ৰ'দ দি আছে আৰু এতিয়া এনেকুৱা টাইপ বেলকনিটোৰ অৱস্থা তো এইটোৱে আৰু গাইজ চাইডে বলক তো আৰু এনেকুৱা টাইপকৈ যাই আছোঁ মই আহিছিলোঁ মেইনলি দোকানত আৰু এতিয়া মেগী ল'ব আহিছিলোঁ এয়া পূৰা মেগী তো এতিয়া মই যাই আছোঁ গাইজ ঘৰৰ ওচৰতে আৰু মানে মোৰ এইটো বিল্ডিং ধৰিছে ন গাইজ বিল্ডিংটো ঘৰ হয় তো এতিয়া যাই আছোঁ আৰু সেই আৰু মানে আগতে মানে ভাবিছিলোঁ মানে বাকী নেটব পাৰে না গাইজ তো মেইনলি এনেকুৱা টাইপ আৰু যাই আছোঁ এতিয়া ঘৰ সেয়াই আৰু গাইজ তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব এণ্ডলৈকে গাইজ তো মজা তো গাইজ এইটো আমাৰ পাকঘৰ আৰু এতিয়া মই বনাওঁ আৰু গাইজ পূৰা মেগী তো এতিয়া মেগী বনাবৰ কাৰণে লাগে আমাক এতিয়া বৰ্তমান কি লাগে চচপেনটোত মেইনলি আছে মায়ে চাহ বনাই থৈ মানে গুচি যোৱাৰ পিছত এতিয়া মই বাটো খাই আছোঁ ন গাইজ Oh, bye, guys. So, yeah, I'm going guys to Maggie. Guys, signing the video to skip no worry about it. Yeah. Please tell me that I can't, that I won't, that I fail, that I'll never make it out, yeah. Please tell me all the bad, never good, fill my head full of every single doubt, yeah. Please say any negative thoughts, I pop off when I hear people say. Guys, pura pani to like this, pura yeah, so pare guys. So, and main bottom more back camera to guys, pura beya hoy ase aru. মানে মই মোবাইলটো ভাঙিছিলোঁ গাইজ তো মানে ভাঙোতে মানে কি হ'ল বেক কেমেৰাটো কিবা হ'ল বেয়া হৈ গ'ল নেকি গাইজ তো ফ্ৰণ্ট কেমেৰাতে বনাইছোঁ গাইজ তো কোৱালিটি ইমান ভাল নহ'ব পাৰে গাইজ তো অলপ ৱেইট কৰক আৰু এমাহমান তো নিউ ফোন লৈ আছোঁ গাইজ নিউ ফোনৰ বস্তু কোৱালিটি অলপ ভাল হ'ব চাগে গাইজ তো এডজাষ্ট কৰক আৰু এইকেইদিন গাইজ তো আপোনালোকৰ ৰাভাদা গাইজ তো মজা মোবাইল লৈ আহিছে আৰু তো এতিয়া বনাই আছোঁ মেগী গাইজ তো মেগীটো খাই লওঁ আৰু গাইজ তো হয় নেকি গাইজ তো গাইজ পুৰা মেগী বনাই আছোঁ আৰু এয়া চাব পাৰে গাইজ তো এয়াই তো মেগীটো আৰু আমাৰ এনেকুৱা টাইপ হ'ব আৰু এনেকুৱা টাইপ চাওঁ তো এনেকুৱা টাইপ গাইজ মেগী বনাই আছোঁ এই ধৰতি মেৰি মাও হে তাৰ মাজে গাইজ ডাইলগ চাইলগ অলপ ওলাই যায় আৰু কাৰণ মই সুনীল চেট্টি কা বহুত বড় ফেন গাইজ ধৰতি মেৰি মাও হে তো গাইজ পুৰা আৰু মেগী বনাই আছোঁ just periods কিয় গা এটা আছিল গাইজ periods নে কিবা না গাটো গাইছোঁ আৰু গাইছোঁ আৰু তো মেইনলি মই এখন চিনেমা চাই আছোঁ গাইজ কিবা আছিল তুমছে আচ্ছা কৌন হে গাইজ সেইখনৰ চিনেমাৰ লগতে মই মানে মেগীটো খাম আৰু তো মেগীটো বনাইছোঁ আৰু মেইনলি মোৰ মানে কেছটো কি মই আজি মেগী নিদিব বুলি ভাবিছিলোঁ গাইজ তো মানে মেগীটো কিয় নিদিব বুলি ভাবিছিলোঁ গাইজ তো জানে নে নাজানে মই যদি নাজানে কাৰণটো শুনাওঁ কাৰণটো হ'ল যে গাইজ মেগীটো মই আনিব গৈছিলোঁ যেতিয়া মই বাকীটো খুজিছিলোঁ দোকানীটো যেতিয়া দোকানীটো খুজিছিলোঁ
দোকানীটো কৈছিল তুমিতো মোৰ আগৰ 20 টকাটো দিয়া নাই মানে আগৰ মানে বাকী কৰিছিলোঁ গাইজ তো মই ভাবিছিলোঁ ভয় কৰিছিলোঁ তো গাইজ মানে ভয় কৰোঁতে গাইজ কি হ'ল মই নেৰিব বুলি ভাবিছিলোঁ কিন্তু দি দিলে গাইজ দোকানীজন অন্তৰীয়ামী আছিল মানে ভাল আছিল অলপ দয়ালু আছিল গাইজ তো সেইটো কাৰণে মোক মেগীটো দি দিলে গাইজ সেইটো কাৰণে আৰু এতিয়া মেগী বনাই আছোঁ গাইজ তো চাব পাৰে এয়া মেগী তো মেগীৰ লগতে তুমছে আচ্ছা কৌন হে গাইজ চিনেমাখন চাম মই তো গাইজ ভিডিঅ' স্কিপ নকৰিব এনেলৈকে চাই থাকিব মজা ল'ব তো গাইজ বলক পুৰা টিভি চাই আছোঁ আৰু এইটো মোৰ টিভি হয় গাইজ তো পুৰা টিকলা টিভি গাইজ পুৰা সৰু টিভি হয় আৰু পুৰা এই লগতে মেগী বহাই লৈছোঁ গাইজ তো ইমান ডাঙৰ টিভি নহয় গাইজ কাৰণ মই দুখীয়া গাইজ কাৰণ মই দুখীয়া তো এইটো কাৰণে গাইজ পুৰা সৰু টিকলা টিভি তো এই আৰু পুৰা এইখন চিনেমা চাই আছোঁ গাইজ তুমছে আচ্ছা কৌন হে গাইজ তো এইটো আৰু তো ভিডিঅ' স্কিপ নকৰিব এনেলৈকে চাই দিব আৰু মজা আহিছে গাইজ অলপমান ৰখ গাইজ তো গাইজ পুৰা শুই কিনে উঠিলোঁ আৰু পুৰা মানে মেগী খাই কিনে গাইজ পুৰা টোপনি লাগি গৈছিল আৰু পুৰা মানে এনেকুৱা টাইপ আৰু এতিয়া মই এখন চিনেমা চাই আছোঁ গাইজ তো ৰেজিডেণ্ট ইভিল এক্সি টেনশ্যন নে কিবা এনেকুৱা টাইপ চিনেমাৰ নাম জম্বিৰ পুৰা আপোনালোকে চাব গাইজ যদি চাইছে তো আৰু ভাল গাইজ মই চাই আছোঁ পুৰা জম্বি টাইপ আৰু তো এনেকুৱা টাইপ আৰু গাইজ তো আজি ভিডিঅ'টো গাইজ তো ক'তো ফুৰিব চুৰিব যোৱা নাই গাইজ আৰু ভিডিঅ'ৰ কোৱালিটি কেনেকুৱা আহিছে গাইজ পূৰা কমেণ্ট কৰিব কাৰণ মোৰ ফ্ৰণ্ট কেমেৰাটো বহুত বেছিয়ে বেয়া গাইজ তো অলপমান এডজাষ্ট কৰিব আৰু এইকেইদিন গাইজ তো বনাম আৰু মানে ভালকৈ ব্লগছ কোৱালিটিত এতিয়াতো গাইজ পূৰা ভোক লাগি আছে তো চাওঁ কি খাওঁ কি নাখাওঁ তো ঘৰ মে হে গাইজ টিভি চাই আছোঁ আৰু টিভি চাই থকাৰ লগতে মোৰ এটা চায়েৰী মনত পৰিছে আৰু কাৰণ মেট্ৰিক দি উঠিলোঁ ন গাইজ তো মেট্ৰিকৰ কাৰণে এটা চায়েৰী মেট্ৰিক আহিল খবৰ নিদিয়াকৈ খাই হেনো ষ্টুডেণ্টৰ মাথা ইমান যে প্ৰশ্নবোৰ টান কৰিবই নোৱাৰোঁ জানা গাইজ তো কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰিব আৰু মানে মই চাই ডাইৰি নাজানো না গাইজ তো হ'লেও গাইজ এনেই আৰু চাই এটা মাৰি দিছোঁ আৰু এইখন চিনেমাখন গাইজ পূৰা ইণ্টাৰেষ্টিং চিনেমা পূৰা গুলীয়া পূৰা চিনেমাখন মানে পূৰা জম্বি টাইপৰ পূৰা চিনেমাখন এইখন পূৰা চাই আছোঁ ইফালে এইখন তেনেকুৱা চাই আছোঁ আৰু এবাৰ গাইজ হেয়াৰ কাটটো মানে পূৰা লাম্বাকৈ ৰাখিম বুলি ভাবি আছোঁ গাইজ তো কেনেকুৱা টাইপ বা দেখে গাইজ তো মানে হেয়াৰটো মানে পূৰা এখন মানে পিছফালখিনি অলপ লাম্বা কৰি দিম মানে চাইডৰখিনি অলপমান মাৰি দিম মানে অলপ হৰ্চ কাট টাইপ মানে আপোনাৰ মুলেট কয় এইটো কয় কিবা মুলেট বুলি এনে হৰ্চ এনেকুৱা টাইপৰ কাটটো দিম মুলেট কাটটো গাইজ পূৰা আৰু এতিয়া মই খাই আছোঁ আমুল তাজা গাখীৰ গাইজ পূৰা বহুত বেছি ভোক লাগিছিল আৰু এইটো কাৰণে পূৰা আমুল তাজা গাখীৰ খাই আছোঁ পূৰা এয়া আমুল কুল আমুল তাজা খাই আছোঁ আৰু লগতে পূৰা এনজয় চাই আছোঁ পূৰা জম্বিৰ চিনেমা গাইজ তো এই আৰু এইখন আমাৰ মৰি হয় চাওক পূৰা ঘৰৰ অৱস্থা এনেকুৱা টাইপ বিচনাত বহি কিনে চাই আছোঁ তো এয়াই আৰু গাইজ পূৰা আহি গ'লোঁ পাকঘৰমে আৰু পাকঘৰত বনাই আছে মায়ে পূৰা মাছ সেই আৰু গাইজ তো পূৰা মাছ বনাই আছে সেই আৰু পূৰা এতিয়া মাছ খাম কিয় নাম আছে কৈ দিয়ে তুমি চাই পানী লাগান খাম আজি গাইজ পানী লাগান এণ্ড গাইজ মোৰ টেনশ্যন হৈছে টেনশ্যন মানে কাৰণ টেনশ্যনটো হৈছে কি মেট্ৰিক দিলোঁ না গাইজ তো মেট্ৰিকৰ ৰিজাল্ট কিবা হয় গাইজ তো একো নাজানো গাইজ তো সেনেকুৱা টাইপ এণ্ড বৰ্তমান গাইজ তো এতিয়া মায়ে ভাত বনাই আছে আৰু পানী লাও আঞ্জাতে গাইজ তো সেই খাওঁ আৰু তো আজি ব্লগটো গাইজ ক'তো ফুৰিব চুৰিব যোৱা নাই ঘৰতে আছোঁ পূৰা ঘৰতে আজি কি কৰোঁ কি নকৰোঁ দেখালোঁ গাইজ আপোনালোকক আৰু কেনেকুৱা পালে গাইজ ভিডিঅ'টো ক'ব গাইজ তো আৰু যদি ভিডিঅ' ভাল লাগিছে গাইজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু পূৰা 2 মাহৰ পিছত ব্লগ দি আছোঁ বহুত কিবা ভাল লাগি আছে তো আৰু এক্সট্ৰিম ব্লগ দি আছোঁ গাইজ তো আজিলৈ বাই বাই লাগে বাই বাই